নমস্কাৰ আজিৰ ভিডিঅ'টো মই অলৰেডি শৰ্টছ ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। এয়া গৈছিলোঁ লখৰে ৰাস চাবলৈ বুলি 500 মিটাৰমান ৰাস্তা, কিন্তু চাওকচোন ইমান যে ভিৰ, আচলতে নিজে খোজ কাঢ়িবই নালাগে, আপুনি গৈয়ে থাকে। আৰু এয়া দৰ্শকৰ ভিৰ ফালি ফালি ময়ো গৈ আছোঁ ৰাস চাবলৈ বুলি। আচলতে আমাৰ সেইফালে মূৰ্তি ৰাস নাপাতে, সেয়েহে এয়া মোৰ প্ৰথম মূৰ্তি ৰাস। এয়া হৈছে দক্ষিণ গুৱাহাটীৰ ৰাস মহোৎসৱ। 27 তাৰিখৰ পৰা আৰম্ভ হৈছিল আৰু আজি 3 তাৰিখ। আৰু গৈয়ে দেখিলোঁ এয়া শ্ৰীকৃষ্ণই গোপীসৱৰ বস্ত্ৰ চুৰি কৰা দৃশ্য। আৰু এয়া বৃন্দাবন গানৰ সৈতে বৰ ধুনীয়াকৈ মিলি আছিল, কিন্তু মই গানবোৰ লগাব পৰা নাই যিহেতু কপিৰাইট লাগিব। আৰু এয়া হৈছে দশৱতাৰ। আচলতে দৰ্শকৰ ইমানেই ভিৰ আছিল যে ৰৈ পেলাই ভিডিঅ' কৰাৰ কোনো পৰিৱেশেই নাছিল। আৰু এইটো চাওকচোন, কিবা এটা ভাল লাগিলে, ময়ো কেপচাৰ কৰি ল'লোঁ। এয়া হৈছে শংখচূড়। আচলতে আমাৰ তাত যেনেকৈ মানৱৰূপী শংখচূড় হয়, এয়া মূৰ্তি শংখচূড়। মাত মিউজিক সকলো আমাৰ দৰে দি থৈছিলে, খালি এয়া মূৰ্তি শংখচূড়। মুখাখনৰ ভিতৰে সোমাই গৈ সৌটো চাইডে ওলাই আহিব লাগে, কিবা এটা ভাল লাগিছিল। আচলতে প্ৰথমে ভয়ো লাগিছিল, যিমানেই নহওক শংখচূড় শংখচূড়েই নহয়নে। আমাৰ তাত মানৱ শংখচূড়কো যেতিয়া মেকআপ কৰি দিয়ে বিৰাট ভয় লাগে। আৰু এয়া চাওকচোন বিভিন্ন দৃশ্য, মোৰ আটাইতকৈ ভাল লাগিলে যজ্ঞ কৰা। আচলতে এইখিনি পাঠ হয়, তথাপিও কিহৰ সহায়ত জানো ইমান ধুনীয়াকৈ দেখাইছে। বিভিন্ন দৃশ্য তেওঁলোকে দেখুৱাই দিছে মূৰ্তিৰ সহায়তে, বুজিব পাৰি। এয়া গছ নেকাটিবলৈ তেওঁলোকে এটা অনুৰোধ কৰিছে। আৰু এয়া চাওকচোন পানীখিনি ইমান ধুনীয়াকৈ পৰি আছে। আৰু গাইজ এয়া মানুহখিনি যে দেখাইছোঁ, এয়া মেলাখনৰ আধাতকৈও আধা অংশহে। আচলতে মইহে অকণমান ভিডিঅ' কৰিছোঁ, ইমানেই মানুহ। আৰু মেলালৈ আহিছোঁ, জেলেপি নাখালে হ'বনে, জেলেপি লৈ ল'লোঁ। জেলেপি লৈ বুলি ঘৰলৈ উভতিছোঁ। উভতনি যাত্ৰাটো কিন্তু সমানেই ভিৰ সমানে। আৰু তাত এখন আনন্দ মেলাও আহিছিল। এই যে চকৰিটো কোনে কোনে উঠিছে, মই কিন্তু আজিলৈ উঠি পোৱা নাই। চাওকচোন উভতনি ৰাস্তাটো পাৰ হ'বলৈ ইমান যে ভিৰ, পুলিচসকলে ৰখাই দিছে। আৰু ঘৰলৈ আহি ভিডিঅ'বোৰ চাইছে, আপোনালোককো দিলোঁ। পাণ এখন আনিছিলোঁ, তাকে